নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সুনো আন এটি ভিডিঅ'তে আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা আপোনালোকক ঘৰুৱা সামগ্ৰীৰে কিদৰে মুখৰ লোম গুচাব পাৰি আৰু আপাৰ লিপছৰ এই ওঠৰ এইখিনি হাতৰ যিখিনি লোম গুচাব পাৰি তাৰে মই কেনেদৰে গুচাওঁ আপোনালোককো দেখাওঁ আৰু ময়ো লগাওঁ। বলক তেতিয়াহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ময়দা দিছোঁ এচামুচ, বেচন দিছোঁ এচামুচ, মৌ দিছোঁ এচামুচ আৰু নেমু দিব লাগিব। গোল নেমু হ'লে বেছি ভাল, গোল নেমুৱে বেছি মুখত নধৰে। মোৰ গোল নেমু আছিল, গোল নেমুৱে দিছোঁ আৰু এই নেমুও লগাব পাৰে। আৰু মই এই গোল নেমু দিলোঁ এচামুচ। এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম আৰু ইয়াতে পানী মিক্স কৰিব নালাগে, এইখিনিয়ে গোটেইখিনি মিক্স কৰি ল'ব লাগিব। পেকটো মই মিক্স কৰি ল'লোঁ। পেকটো এতিয়া গোটেইখিনি বস্তু মই মিক্স কৰি লৈছোঁ। ইয়াতে বেচন দিছোঁ এচামুচ আৰু ময়দা দিছোঁ এচামুচ। ময়দা চাউণ্ডটো তেতিয়া ভালদৰে অহা নাছিলে, সেইকাৰণে আকৌ এবাৰ কৈ দিছোঁ। ময়দা, বেচন আৰু মৌ দিছিলোঁ এচামুচ আৰু গোল নেমু মই এচামুচ দিছোঁ। পিছত আৰু যিহেতুকে পানী মিক্স কৰিব নোৱাৰি সেইকাৰণে আৰু এচামুচ দি দিছোঁ। আপুনি এনেদৰে ভালদৰে মিক্স কৰি ল'ব। তাৰপিছত মই এতিয়া আপোনাক লগাই দেখাম মুখত। যিকোনো এটা বস্তু লগোৱাৰ আগতে আপুনি স্কিনখন চাফা কৰি ল'ব লাগিব আৰু মই স্কিনখন চাফা কৰি লৈছোঁ তুলাৰে। ইয়াতে গোলাপ জল মিক্স কৰি লৈছিলোঁ। গোলাপ জল লৈছোঁ মই। তো গোলাপ জলবোৰ জামুনিৰে আপুনি স্কিনখন চাফা কৰি ল'ব। এতিয়া মোৰ স্কিনখন ক্লিন হৈ গ'ল। এতিয়া মই পেকটো লগাম। আপুনি যেতিয়া লগাব এইখিনি জেগাত নলগাব, কিন্তু ফুলতো নলগাব। আপুনি যদি লগায় তেতিয়াহ'লে আপোনাৰ এইখিনিও উঠি যোৱাৰ চান্স থাকে। সেইকাৰণে কৈছোঁ থ্ৰেডিংটোত যাতে আপুনি নলগায়, একদম সাৱধানেৰে লগাব আৰু য'ত য'ত আপোনাৰ লোম থকা বুলি ভাবে তাতে লগাব। মই গোটেই মুখখনতে লগাইছোঁ, আপোনালোকে দেখিছে। মই বেছিভাগে আপাৰ লিপছটো পাৰ্লাৰত এতিয়া কৰিব যাব পৰা নাই, এনেকৈ লগালে উঠি যাব। এদিন লগালে কিন্তু নাযাব, আপুনি কমেও এসপ্তাহমান লগাব লাগিব, একমাহ লগাবই লাগিব। তাৰপিছত আপুনি কিন্তু মাজে মাজে লগাই থাকিব, যেনেকৈ আপুনি পাৰ্লাৰত গৈ কৰি থাকে। মোটামুটি হৈ গ'ল মোৰ এতিয়া লগোৱা আৰু আপোনালোককো দেখালোঁ মই কেনেকৈ লগালোঁ। আৰু আপোনালোকো এনেকৈ এদিন লগাই চাবচোন। এদিন লগালে কিন্তু গোটেইখিনি উঠি নাযাব, আপুনি এনেকৈ এমাহমান লগাব লাগিব আৰু আপুনি এতিয়া ৰিজাল্ট পাব, যেতিয়া আপোনাৰ লোমবিলাক গুচি যাব ধৰিব। আৰু এইটো যদি ঘৰুৱা, আপুনি যদি আপোনাৰ লোমখিনি যদি এইটো পেকেৰে গুচি যায় তেতিয়াহ'লে আপুনি পাৰ্লাৰত নোযোৱাকৈ আপোনাৰ লোমটো গুচি যাব। আৰু এইখিনি জেগাত কিন্তু নলগাব দেই, ফুলতো নলগাব। আপুনি যদি কিবা কাৰণে লগাই যায় ইয়াৰ লোম উঠি যোৱাৰ চান্স আছে, সেইকাৰণে মই এবাৰ কৈছোঁ এইখিনি নলগাব। আৰু এই পেকটো মই এতিয়া ৰাখি দিম, 20 মিনিটমান ৰাখিব লাগিব, শুকাব লাগিব ফেনৰ তলতে। আপুনি কিন্তু পানীৰে শুকোৱাৰ পিছত পানীৰে ধুই নিদিব দেই। আপুনি অকণমান হেৰি হোৱাৰ পিছত, শুকোৱাৰ পিছত আপুনি নিজে এনেকৈ মাছাজ কৰাৰ দৰে এইগিলা উঠাই দিব। তেতিয়া দেখিব অলপ লোম টাইট যেতিয়া ধৰিব তেতিয়া যাব ধৰিব। ঠিক আছে, মই এনেকুৱাকৈ অকণমান টাইম ৰাখি দিওঁ, শুকাবলৈ দিওঁ ফেনৰ তলত। ফেনখন দিয়াই আছে। এইখিনি মোৰ হৈ গ'ল 20 মিনিট। মই 20 মিনিট সময় ৰাখিছিলোঁ, ফেনৰ তলত থাকিলে সোনকালে শুকায়। এইটো মই এতিয়া শুকাইছে, আপোনালোকে গমেই পাইছে। এইটো মই এতিয়া গুচাই দিম। আপোনালোকে এনেকৈ লগাই কিনে 20 মিনিট সময় ৰাখি দিব। ফেনৰ তলত থাকিলে সোনকালে শুকায়, 20 মিনিট লাগে। এতিয়া মই এইখিনি গুচাই দিম। মই এতিয়া স্কিনখন ভালদৰে মুচি দিছিলোঁ এয়া তুলাৰে, আৰু আপুনিও তেনেকৈ দিব। ডাইৰেক্ট পানীৰে ফাৰ্ষ্ট হেৰি নকৰিব। যেতিয়া মুখখন আপোনাৰ শুকাই যায় বস্তুটো, আপুনি তেতিয়া মই আপোনাক দেখাইছিলোঁৱে কেনেকৈ উঠাব লাগে, এনেকৈ উঠাই দিব। তাৰপিছত আপুনি যেতিয়া গোটেইখিনি উঠা যাব তাৰপিছত আপুনি পানীৰে ৱাছ কৰি দিব, মুখখন ধুই দিব। আৰু ময়ো তেতিয়া ধুই আহিলোঁ।
এতিয়া মই একো লগোৱা নাই আৰু আপুনি লৈছে ৰুম আছে 2 এডাল আছে এদিনতেতো নাযায় আৰু লগাই থাকিব লাগিব এমাহমান আপুনি এনেদৰে লগাই থাকিব আৰু আপোনাৰ স্কিনখন নিজে গম পাব লুম যে আপোনাৰ গৈ আছে তেতিয়াহ'লে আজিলৈ ইমানতে মই ভিডিঅ'টো সামৰিব ওলাইছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই